Hello guys, good morning. Welcome to my YouTube channel Captain Blog 16. আৰু আজি যেহেতু একদম গৈ এইটো দেখুৱাই নাই গাইছা তো মোৰ আইকাট গৈ আছোঁ মা আহি আছে স্কুটিত পিছফালে আৰু গৈ একদম তেজপুৰত গৈ লগ পাই আছোঁ শিখাক লগ পাই চাই দিয়ক গাইজ ফাইনেলি আহি পালোঁ এক্সাম হ'ল আৰু আমাৰ এক্সাম হ'ল পাতিছে বিয়া হ'ল এনেকুৱা লাগিছে চবলৈ খানা খাবলৈও ইয়াত ৰেডি হৈ আছে কিন্তু নহয় ইয়াত এক্সাম হ'লে হয় আৰু চাওকচোন মই দেখাই আছোঁ এতিয়া আহিছে এয়া চাওক ইয়াত কেটাৰিং পাৰ্টি থাকে ইয়াত কোনে ক'ব এক্সাম দিবলৈ আহিছে বুলি ঐ এক্সাম দিবলৈ আহিছা নে বিয়া খাবলৈ আহিছা হা কি খাবলৈ আহিছা বিয়া খাব আহিছা এক্সাম দিব আহিছা চাওক গাইজ ইমান ধুনীয়া ডাইনিং টেবুল একদম চব ৰেডি মেডি হৈ বহিছে আমাৰ শিখা ইয়াতে আমি দুজনী ইয়াতে গাইজ আৰু এনেকৈ চবেই চাওক গাইজ এয়া বিয়া হোৱা ইয়াত কোনে ক'ব গাইজ ইয়াত এক্সাম হ'ল পাতিছে বা এক্সাম হ'ল বুলি আমি কনফিউজ হৈ কিনে আগত গুচি গৈছিলোঁ কিয়নো ইয়াত গোটেইকেইটাতে পেণ্ডেল লগোৱা আছে গাইজ মোক এটা বস্তু বহুত ভাল লাগিছে এইটো চাওকচোন কিন্তু এইটো হয় সূতাৰ আচলতে ঊল সূতা দি বনাইছে আৰু গাইজ ফাইনেলি চাগে মেমহঁতে ছাৰহঁতে আহি পালে চাই দিয়ক কিবা হয় এক্সাম গাইজ আমাৰ শিখা একদম মুখামুখিকৈ দুইজনী গৈছে আহি পিনে আছে উষা পৰীক্ষা কেনেকৈ হ'ব আজি ক বিয়া ঘৰত একদম কালাৰফুল কালাৰিং পেণ্ডেলৰ তলত বহি আৰু এইফালে আছে এজনী একদম পূৰা চিৰিয়াছ মুডত আছে মানে চাবলৈ টাইম নাই ইমান পঢ়িছে মানে চবেই মানে বহুত ব্যস্ত হৈ পৰিছে আৰু এইকেইটা কেটাৰিং পাৰ্টি হাই ক এইকেইটা কিবা খানা চেল কৰিব গাইছে ইয়াত অলপ পিছত বুফে লগোৱা হ'ব আৰু এইকেইটা খাবলৈ বহি আছে আৰু সেইটোত বহিব ছাৰ বাইদেউসকল চাগে আই থিংক হা কেনেকৈ হ'ল পৰীক্ষা কেনেকৈ হ'ল পৰীক্ষা হৈ গ'ল ফাইনেলি আৰু এতিয়া চবেই ইয়াত লেকচাৰ মাৰি আছে কাৰ কেনেকুৱা হ'ল শিক্ষা আমাৰতো একেবাৰে বেয়া হৈছে কিন্তু ইয়াৰ সেইকেইটা ভাল লাগিছে গাইজ এক্সাম দিলোঁ একেবাৰে বেয়া হৈছে এক্সাম যিকেইটা পঢ়া নাই সেইকেইটা আহিছে আৰু এতিয়া আছোঁ আৰু এতিয়া ডাইৰেক্ট ঘৰত যাম গাড়ী উঠিম ডাইৰেক্ট ৰাস্তাৰ পৰা গাড়ী পাই গতিকে চাগে আৰু আমাৰ ইয়াত কেনেকুৱা হ'ল পৰীক্ষা চব বেয়া হ'ল চবৰে বেয়া হৈছে গাইজ গতিকে চাই দিয়ক গৈ আছোঁ খোজকাঢ়ি গৈ আছোঁ আৰু আমি এতিয়া কেতেকীবাৰীৰ পৰা আহি পালোঁ টাইমছ হস্পিটেল আৰু অকলতে তেল ডিপু আছে আমাৰ মিছন হস্পিটেলৰ পৰা অকণ আহিব লাগে আহিলে পায় আৰু দুজনীয়ে খোজকাঢ়ি গৈ আছোঁ আৰু চাই সঁচাকৈ আছে খাইবা আছে দুইজনীয়ে আহিলোঁ খোজকাঢ়ি গাইছ আহি আৰু একদম bare খোজকাঢ়ি দেখি মানে ৰ'বই নোৱাৰিলোঁ দুজনীয়ে আহি গ'লোঁ খাবলৈ ইয়াতে খোজকাঢ়ি খাই কেনে যাম আৰু যিহেতু গতিকে ভোকো লাগিছিলে খোজকাঢ়ি খালোঁ তাৰপিছত আগত গৈও আৰু আমি চিপছ খালোঁ আৰু পিছত একদম দুটাই একদম ৰখি লৈ খালোঁ আৰু কেইটামান পটাপট খাই মেলি আৰু ফাইনেলি আহি কিনে গাড়ীত বহিলোঁ আমি চিপছ আনিলোঁ মোৰতো খালোঁ এনেকুৱা ভোক লাগিছিলে খাই মেলি এতিয়া গৈ আছোঁ ঘৰত গতিকে আজিলৈ ইমানখিনি চাই দিব প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক শ্বেয়াৰ কমেণ্ট বাই বাই